kepuson si munilak tumpang awareness si bidang. Sita isom nakta mane lake ke bahat tanglo ang si delo program budamoe. Nasi pilih nang itung BJP itu nang itu mana ilitum mo ini dah terang kalau dia ilitum asar agiar tuliram rong hangalang di nilitum nili palong nang ke paklar nomor si nomor ini yang ke alang li ke krem kidam desen nomor ke thong yang ke alang li hemprek alang kai kira yang dia pos ini lucu nomor pri alang ke ningkan ko ano niya CM dosita alang li asona CM kali alang li ke difu alang men ki paklar pendang lok muli dapan ki du kisung kira pendang lok alang li klem kasi na pusona li daralong ini tum dolo nanggi kali makalang barat pendaki kasi na pusona li daralong ini tum dolo nanggi nas non MP kili kahuna bangke netum kiram tang ki klema sona tha iang vi avi ki papu son da kasi pi ake hai sar Omar Singh du so apan MP kili duna bang ko bang ki pahai ji apan si netum kengkam chior ponpo lapen ke kiram tang BJP netum nilip confidential long ki hai ke 100 pensi ki chipahai pining ke netum 10,000 plus अब हुडी तुम पलंगी 10,000 bangke thong dan prisi dagang cholo sita nitum arong ke chilangi দলৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আহি আছে আজি আপোনালোকে চাওক যে কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠী ওলাই আহিছে যে দ্বিতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত কাৰ্বি আংলঙে চুকে কোণে ৰাস্তা পদূলি সমান্তৰাল হিচাপে যিবিলাক আঁচনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আঁচনি গ্ৰহণ কৰিছে সেইবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আগন্তুক 26 তাৰিখে কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল অমৰ সিং দিছক বিপুল ভোটত জয়যুক্ত কৰি আকৌ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে ইয়াত তৈয়াৰ হৈছে সেইদিনা ভূপেন বৰা টিপুত আহি ক'লে যে বিজেপিত এটা ৱাশ্বিং মেচিন আছে আৰু তাতে বিজেপিৰ যিমান দুৰ্নীতি কৰাৰ লিডাৰবিলাক গ'লে তাতে চাফা হৈ যায় কি ক'ব ভূপেন বৰা ইয়াত আহি কি ক'ব ইয়াত যদি দুৰ্নীতি আহিছে তেনে মানুহবিলাক দিনে দিনে ওলাই আহিব আমি যদি ৰাস্তা পদূলি যদি নবনাই গোটেইখিনি আঁচনি যদি আত্মসাত কৰিছে তেনে ইয়াত মেডিকেল কলেজ হ'ব নেকি ইয়াৰ ৰাস্তা পদূলি হ'ব নেকি প্ৰত্যেক সমষ্টিত যিমানখিনি ডেভেলপমেণ্টৰ কাম হ'ব লাগে সেইটো ৰাইজে পূৰণ কৰাৰ কাৰণে ৰাইজে মনে ওলাই আহিছে এতিয়া ইংলিছৰ পৰা কয় ৰুম ৱাজ নট বিল্ড ইন এ ডে এদিনতে আমি গোটেইখিনি যে কাৰ্বি আংলং পৰিৱৰ্তন হ'ব লাগে হ'ব বুলিটোতো হ'ব নোৱাৰিব লাহে লাহে হ'ব আপোনালোকে যাওক এতিয়া আপোনালোকে চাব যে বিধানসভা ইলেকশ্যনৰ আগত প্ৰায় ৰাস্তাবিলাক হ'ব প্ৰায় বিল্ডিংবিলাক হ'ব যে ৱেষ্ট কাৰ্বি আংলঙত BEd কলেজ ল' কলেজ পলিটেকনিক 200 বেডেড ডিষ্ট্ৰিক্ট হস্পিটেল আৰু তাৰপিছত ইষ্ট কাৰ্বি আংলঙত আৰু তাৰপিছত ডিগ্ৰী গভৰ্ণমেণ্ট কলেজ আৰু ৱেষ্ট ইষ্ট কাৰ্বি আংলঙৰ 100 বেডেড হস্পিটেল চৰিয়াজান BBDC ৰাস্তাটো সম্পূৰ্ণ হৈছে বৰপুং তাৰাপুঙৰ ৰাস্তা আৰু দকমুকা টু কাজিৰঙা যোৱা ৰাস্তা আৰু ৰাজাগাঁও টু খান্দুলিলৈকে যোৱা ৰাস্তা সেইবিলাকৰ 10 কোটি 20 কোটি নহয় এটা এটা আঁচনি আমি ধৰিছোঁ 300 কোটি 400 কোটি 300 crores 350 crores 400 crores সেইবিলাক আঁচনি আমি গ্ৰহণ কৰিছোঁ আমাৰ হাৰঘাট তিনিআলিটো হামৰেনলৈকে 920 crores আঁচনি এটা চলি আছে যেতিয়া তুমপ্ৰেঙৰ যিটো ৰিজাৰ্ভ হ'ব তাতো এলিফেণ্ট কৰিডৰ বুলি আমি ধৰিছোঁ তাতে ফ্লাইঅভাৰ হ'ব সেই গোটেইখিনি কামবিলাকৰ চলি আছে গতিকে আপোনালোকে দেখা পাব যে বিধানসভা নিৰ্বাচনৰ আগে আগে কাৰ্বি আংলঙত বহুত পৰিৱৰ্তন হ'ব